हेलो गाइस এতিয়া আমি ৰাতি 10:30 বজিছে ভাওনা চাবলৈ গৈ আছো এপিনে পুৰা আৰপিএম দিছে এই যে এপিনে পুৰা পাৰ্টনাৰবোৰ চবেই ওলাইছে এতিয়া আমি ভাওনা চাবলৈ গৈ আছো আজি যিহেতু 14 নম্বৰ শিশু দিৱস উপলক্ষে কৰি চুতীয়া ছাত্ৰ সন্থাই শিশু কল্যাণৰ কাৰণে এখন ভাওনা আয়োজন কৰিছে তো আমি ভাওনাখন চাবলৈ গৈ আছো তো বলক আপোনালোকক ভাওনা দেখাবলৈ গৈ আছো আমি ইয়াত এতিয়া আহি গলো এটা মোটা ভাই গাড়ী লিয়াব মোটা ভাই মাৰ্চিডিজখন মোটা ভাই মাৰ্চিডিজখন দেখাই দিছে বা এখন মাৰ্চিডিজৰ সপনে দ্বাৰা খুলি দে না এপিনে অটোমেটিক সব ইলেক্ট্ৰিক এপিনে ষ্টেণ্ড এপিনে আমাৰ পুৰা হেডাৰ বহি আছে বাবা নাইক নেম দেই নমস্কাৰ বাবা নমস্কাৰ এপিনে আপোনালোকে দেখিছে গাড়ী এখন আমাৰ মাৰ্চিডিজ এতিয়া আমি ইয়াত যাম ভাওনা চাবলৈ ইয়াৰ পৰা নাই কমেও 50 কিলোমিটাৰ বুলি ভাবিছিলে নেকি ইয়াৰ পৰা খুব বেছি হ'ব আমাৰ 300 কিলোমিটাৰ এতিয়া 300 কিলোমিটাৰত আমি ভাওনা চাবলৈ যাম খোজকাঢ়িবলৈ আজিকালি চব এলাহ আজিকালি চবে গাড়ীতে যাম এতিয়া ইয়াত নাই কমে আমি এইখন গাড়ীত কেইটা যাম এতিয়া আমি 8টা যাম ইয়াত জেগাত নাই চব ওচৰত এটা ওপৰত এটা উঠিব লাগিব গৈ থাকোঁতে ৰাস্তাত কি হয় ক'ব নোৱাৰি তাৰ ওপৰত কোন বহিব তো আমি এনেকৈ গৈ আছোঁ এতিয়া ভাওনা চাওঁগৈ এতিয়া শিশুৱে ভাওনা কেনেকৈ কৰে এতিয়া মতাই মাইকী পাত ল'ব না মাইকীয়ে মতা পাত ল'ব না আমি সেইটো এটা ক'ব নোৱাৰে আপোনালোকক গৈ দেখাই আছোঁ আপোনাৰ বাবা কিবা ক'বা নমস্কাৰ কৰিছে যিহেতু ভাওনা আছে চবেই নমস্কাৰ কৰিছে গতিকে ভিডিঅ'টো চাই থাকক আমি এতিয়া ভাওনা চাবলৈ গৈ আছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব দি দিব আৰু দেই তো গাইজ আপোনালোকে দেখিব পাইছে এতিয়া আমি বহি আছোঁ গাড়ীৰ ভিতৰত মোৰ লগত আছে কি কয় তুমি মানে ভিডিঅ' না মামা যিবোলে মানে আপোনালোকৰ কথা এতিয়া আমি দুইটা গৈ আছো গাড়ীত বহি বৰ্তমান গাড়ীৰ হাল দেখিব পাৰে মাৰ্চিডিজক যিটো মডিফাই দিছে মতা ভাই মানে কি ক'ম আৰু কাটিব পাৰে আপোনালোকে পুৰা আৰু কৈছো ন পাহাৰে বালিয়ে পানীটো চলাব পাৰিব আপোনালোকৰ মনৰ কথা যদি ডিবিৰ মন আছে চলাব যদি ডিবিৰ মন নাই নচলাব ইয়াৰ হৰ্ণটো কিন্তু এতিয়া আমি গৈ আছো ভাওনা চাবলৈ তো গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে আমি গৈ আছো আৰু ইয়াত আছে দুটামান উঠা নাই এতিয়ালৈকে তো গৈ আছো আমি ভাওনা চাবলৈ ভিডিঅ'টো চাই থাকক দেই এতিয়া আমি গাড়ীত উঠি লওঁ উঠি ললো এতিয়া ভাওনা চাবলৈ গৈ আছো আমি উঠি যাব পাৰো ইয়াৰ নাম কি নামটো ডেগিত বহি যাবি নেকি বে মদৰ জোৰত ডেগিত বহি যাব মই পানীৰ জোৰত ভিতৰত বহি যাম মানে শুই যাম আৰু গাড়ীখন গোটেইখন খালীটো আৰু লোকেল ভাষা পুৰা তো এতিয়া যাবলৈ ওলাইছোঁ আমি চবেই এইপিনে ড্ৰাইভাৰ আহাই নাই ড্ৰাইভাৰ ক'ত গ'ল আহিলে মই চলাই যাম ৰন থন গাইজ যাবলৈ ওলাইছোঁ আমি 8মান আছোঁ এনে কথাবোৰ ক'লে কিবা পগলা বুলি পগলা আৰু তো সেইটো চাই থাকক আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি বনাইছোঁ এতিয়া আমি বৰ্তমান এইকেইটা গৈ আছোঁ আৰু আছে এতিয়া জেগাত যিহেতু নুজুৰিলে তো এইকেইটাই গৈ আছোঁ আৰু এটিপ মাৰিব লাগিব এটিপ মাৰি আমি এতিয়া ন নে কি কয় এটিপ মাৰে দুটিপ মাৰে দুটা কেপাচিটি ক'ত কথা শুনে আমিতো গৈ পালেগৈ হৈ আৰু চাব পালেই হয় আৰু গৈ আছোঁ এতিয়া চাবলৈ এনেকৈ গাড়ী আগতো এনেকৈ এইটো ঢেল ফুঙা গৈছে টোপনিয়াইছে পুৰা টোপনিয়াই গৈছে পুৰা আমি গৈ আছোঁ আৰু তো ভিডিঅ'টো চাই থাকক এনেকৈ এতিয়া আমি পাই গ'লোহি এতিয়া নামিব লাগে চাওঁ ভাই দুৱাৰখন খোল নাজান নাম দুৱাৰখন খোল মন্ত্ৰী এম এল এ আহিছে খুলি দে বোপাই যা তো আমি ভৰি ভাঙিব পাই গ'লোহি এতিয়া আমি নামিছোঁ মাৰ্চিডিজত পাই গ'লোহি আমি ইয়াত আহি পায়ো এতিয়া গাড়ীতে বহি আছোঁ এইপিনে দোকান তাৰ পৰা এইপিনে হেৰি ভাওনা হেৰি সেইপিনে দেখিছোঁ পাইছে এইপিনে চব পিনে হেৰি দোকানে আছে
খাই খাব পাৰে। আমিতো ভাত পানী খাই বৈ আহিছোঁ, গতিকে ভাওনা হৈ আছে এতিয়া। শিশু মানে কি কৰোঁ আৰু, সৰু সৰু ল'ৰাখনে যেনেকৈ পাঠ কৰে তেনেকৈ চাব লাগিব। সৰু সৰু ল'ৰাখনক সাহস দিব লাগে, যিহেতু আমি সিহঁতে উঠি অহা নৱপ্ৰজন্ম, গতিকে সিহঁতক সাহস দিব লাগে, সঠিক দিশত আগুৱাই যায়। আজি সেই শিশুসকলৰে ভাওনা চাওঁ আহক, কেনেকৈ পাঠ কৰে, কিমান কাৰ অভিজ্ঞতা আছে, এনেকেই আৰু চাওঁ আৰু আহক তেনে পেণ্ডেলৰ ভিতৰলৈ সোমাই যাওঁ সকলোৱে। এইপিনে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এইপিনে ভাওনা হৈ আছে। এতিয়া ভিতৰলৈ সোমাই যাওঁ আহক, সেইদৰে ভাওনা পাঠ কৰিছে চাওঁ সকলোৱে। দিনমণি দিনহীন কর্ণর দেবতা লুয়া মোর সহস্রপনা, তেজ দিয়া শক্তি দিয়া বড় বীর্য দিয়া প্রভু এই অনন্ত অসীম। জন্মর কাহিনী মোর কোনেও নাজানে, জন্মিছো যদিও মই তোমাৰ এই আশীৰ্বাদত দেৱ বীৰ্যৰ, তথাপিতো পদে পদে উপেক্ষিত নির্যাতিত হৈ পার হয় এই কর্ণর জীবন। পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মার্তণ্ড, উদ্ভাসিত হৈ বিশ্ব তোমাৰ জ্যোতিৰে, আৰু মই পুত্ৰ অভাজন সংসাৰৰ অভিশপ্ত তপ্ত হিয়া মোৰ। আৰু অলপমান ওচৰলৈ যাওঁগৈ, ভিডিঅ'টো ধুনীয়াকৈ কৰিব লাগিব যিহেতু। ওচৰলৈ অলপমান যাওঁগৈ আৰু চাই থাকোঁ এনেকৈ ভিডিঅ'টো। একো বুজিব পৰা নাই, হৈছে কিয়? চঞ্চল নহয় প্ৰিয়ে, ধীৰ স্থিৰ আদি অচল
আপুনি মোৰ স্বামী, আপুনি মোৰ দেৱতাৰো দেৱতা। আৰু কি জানা প্ৰিয়ে? আৰু কৰ্ম জানিবলৈ নাই প্ৰয়োজন। নাই প্ৰিয়ে, সুত পুত্ৰ মই। আৰু কি জানা প্ৰিয়ে? আৰু কৰ্ম জানিবলৈ নাই প্ৰয়োজন। সুত পুত্ৰ মই। জানো প্ৰিয়তম, নাজানা, সুত পুত্ৰ মই আছিল এদিন। আজি হলো কুন্তীৰ পুত্ৰ, জ্যেষ্ঠ মানৱৰ। উপহাস নকৰিব পাৰোঁ। দয়াময় তোমাৰ অন্তলীলা অপাৰ কৰিলা। উপহাস নোহে পদ্মা, মজা আহি নিজ মুখে যমুনা তীৰত হৈ গ'ল আজিৰ প্ৰভাতমে। সুত পুত্ৰ ৰাধাৰ তনয় নহয় তুমি মোৰ পুত্ৰৰ প্ৰথম তনয়। অতীতৰ লীলাৰ কথা নোলাবৰ বৰমুখ। নোৱাৰো বুজিব ভোকতে আছিল, কিয় অৰ্জুন আপোনাৰ জীৱন ৰহস্য। এনেদৰে আৰু মন মাৰি বহি থাকিলে কি হ'ব? ভীষ্ম অধূৰ্ণ যদিও বীৰ আছিল, পক্ষপাতী আছিল। নহ'লেনো বিদেৱহীন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি পুলকি পৰেনে? এতিয়াও শিল খোৱা নাই। তুমি ওই নয় তোমার সেনাপতি পাতি যুদ্ধ পরিচালনা করাই যোৱা। কহিলা থাকিবা ভাগিন, কহিলা থাকিবা। মাত্ৰ ভাবিছো কি শক্তিটো কল্যাণ পাণ্ডৱ বাহিনী, কি শক্তিটো কল্যাণ হয় আনন্দে ভাগ্য লাগিব মোৰ বেকুৱাল বাহিনী। লোক হত্যালি কথাই কথা এই মাত্র সংগ্রাম। অকাল মৃত্যু দেখিলো, যাৰ মুখো নকবি। এই কাঞ্চিত পুৰুষ, এই কঠোৰ বাগানত অবালত নাৰীয়ে কি শাস্তি দিব মহাৰাজ? কি শাস্তি দিব? উত্তৰ হুকত জৰ্জৰিত হ'বলৈ কৈছে আমি কৈছো, বহু দিনৰ আগতেই কৈছো। যিদিনা তুমি কৰুণাময়ী জননীয়ে নিজ গৰ্ভত কৰিলে ধাৰণ, গৰা দেৱ শিশু গৰ্ভৰ ভিতৰত লুৰ মুঠ গৰেৰে মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিলা।
সেইদিনাই জৰ্জৰিত হৈছো ৰাণী আজি আৰু অশ্ৰু টুকিবলৈ বাকী নহয় অশ্ৰু নৈ বৈ বৈ শেষ হৈ গ'ল গান্ধাৰী গান্ধাৰী তো হেল্ল' গাইজ এতিয়া ভাওনাখন চালে আপোনালোকে আশা কৰিছোঁ সকলোৱে ভাল পাইছে এইটো যিহেতু সৰু সৰু ল'ৰাই কৰিছে পাঠ ভালেই কৰিছে সকলো পাঠটো সৰু সৰু ল'ৰাই যিহেতু কৰিছে মোৰ মতে সকলো ভালেই কৰিছে আৰু ভালেই লাগিছে চাই গোটেই ভাওনাখন দিব নোৱাৰি আপোনালোকক যিমান পাৰি সিমান দেখালোঁ গোটেইখন দিন ক'লে নাই কমেও 2 ঘণ্টা 2.5 ঘণ্টা লাগিব গতিকে এনেই অলপমান ক্লিক আপোনালোকক দিলোঁ আৰু সিমানেই আৰু সৰু ল'ৰাবোৰে প্ৰেক্টিছ কৰিছে এতিয়া ভাওনা চাই 12টা 1 বাজিলে ঘৰলৈ আহি দিলোঁ ঠাণ্ডাও লাগিছে এতিয়া ঘৰত গৈ ভাত পানী খাই শুই থাকোঁ আৰু আশা কৰিছোঁ সকলো ভিডিঅ'টো চাই ভাল পাব যিহেতু এচাম সৰু সৰু ল'ৰা ওলাই আহিছে সিহঁতে উৎসাহ পাইছে প্ৰেৰণা পাইছে মনত সাহস পাইছে ভাওনা কৰি তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ঠিক আছে বাই বাই